ক'বলৈ একো ভাষা নাই। যিহেতু সকলোৱে জানে আমাৰ সম্পদ গোটেই বিশ্বৰে সম্পদ, যাৰ বাবে সংস্কৃতি জীয়াই আছে, যাৰ বাবে নাট্য গোষ্ঠীকে ধৰি গোটেই সংস্কৃতিৰ জৰিয়তে বাচি আছে, বা শিক্ষা হওক বা সকলো মানে একোতে কম নাই। গতিকে সেই মেইন আমাৰ গুৰি ধৰোঁতাজনে আজি ক'ৰবাত যোৱা বুলি নকওঁ, আছে আৰু সদায় ৰাখিব লাগিব, কাৰণ আমি হৈছোঁ যুৱ প্ৰজন্ম। গতিকে তেওঁক আমি সদায় ধৰি ৰাখিম বুলি তেওঁৰে এটি গীত, যিটো গীত কৈছিল যে মই নহ'লেও এইটো গান বাজি থাকিব লাগিব, কিন্তু আজি তেওঁ নাই বুলি নকওঁ, আছে আমাৰ মাজত। আৰু যিটো গীত বজাব লৈছোঁ সকলোৱে গাব, এইটো তেওঁৰে গীত, তেওঁৱে ভাল পায়, ৰাইজেও ভাল পায়। গতিকে সকলোৱে লগ লাগি এইটো গীত বজাম বা গাম একেলগে। আমি গোটেই যুৱ প্ৰজন্ম, আমাৰ আই মাতৃ গোটেইকেইজন লগ হৈ একেলগে গাম বুলি ভাবিছোঁ। সকলোৱে গাই দিব তেতিয়াই ভাল লাগে, কোনো গোৱাই নাই। এইবাৰ আমি জোনাক গলা জাৰৰ নিশাটো গাম, চবেই গুণগুণাই দিব, তেতিয়াহে বেছি ভাল লাগিব। তেতিয়া গম পাম যে দাদা আমাৰ মাজতে আছে, প্ৰগ্ৰেম কৰি কিনে চাই আছে।
জয় জুবিন দা। আমি অনুষ্ঠানটো শেষৰ ফালে আহিছোঁ। আমি প্ৰথমতে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই হিচাপতে আমি